মই সময় আপুনি চাই আছে সঞ্জীৱ 99 ব্লগ মানে বাইক লৈ যাম বুলি আহিছোঁ মানে আপোনাৰ তাত মানে ভিডিঅ' এটা বনাম বুলি আহিছোঁ আপোনাৰ ভিডিঅ'বিলাক চাই যাব আৰু মানে তাত যদি হুঁচৰি দল যদি লগ পাওঁ ন বাটত তেতিয়া মানে হুঁচৰি দল দেখুৱাম আপোনাৰ এই গাড়ী যেতিয়া আমি গৈ আছোঁ গোগামুখলৈ মানে বিশেষ কাম এটাত আহিছোঁ আৰু মানে ক'ত কেনেকৈ সোমাওঁ মানে আপোনাৰ দগাই দিকে অলপ কৰিম বুলি আহিছোঁ এয়া তাক গাড়ীত মানে গৈ আছোঁ এয়া ৰাস্তাৰ মাজতে আছোঁ গাড়ীত এয়া মানে ৱাইফাই মই আহিছোঁ আৰু গাড়ীত মানে তাত মানে পৰিয়াল আছে বা তাত সোমাব পাৰোঁ হয়তো নোসোমাব পাৰোঁ সঞ্জীৱ 99 ব্লগ আজি মানে আইতাহঁতৰ ঘৰলৈ আহিছিলোঁ আইতাহঁতৰ ঘৰত মানে কেইজনী ভণ্টি বিহু মাৰিবলৈ যায় ক'লৈ যোৱা বিহু মাৰিবলৈ যোৱা বিহু মাৰি কেনেকুৱা লাগিছে ভাল লাগিছে বাকী বিহু মাৰি কেনেকুৱা লাগিছে ভাল লাগিছে মাহঁত ক'লৈ গ'ল ধেমাজিলৈ কেলৈ গৈছে বাহঁতৰ ঘৰলৈ গৈছে এয়া মামীহঁত ঘৰত নাই মানে আছে তাৰপিছত ভণ্টিহঁত আছে তাৰপৰা এজনী মানে ওচৰৰ ছোৱালী মানে ভণ্টিহঁতৰ ওচৰৰ ছোৱালী ভণ্টি তোমাৰ নামটো কিনো দীপালী দাস ঘৰত কোন কোন আছে আইতা ককা মা আছে সেনেকৈ সিহঁতৰ ঘৰত এজনী আইতা আইতা তামোল খাইছে নি বেমাৰীটো আৰু মানে এজনে আইতা চিনাকি কৰি দিছোঁ ক'ৰবাত মানে দেখিলে মাতবোৰ কৰিব আমাৰ আইতাক মানে খোজকাঢ়িব নোৱাৰে যদি গাড়ী মটৰ যদি লৈ যায় ন তেতিয়া উঠাই লৈ যাব ভৰিটো ভাগিলে আলহী ঘৰলৈ আহি মানে আলহী মানে নহয় মোৰ বৰমাজনী মানে বৰমাহঁতৰ ঘৰলৈ আহি মানে মোৰ ভাত শাক বনাবলগীয়া হৈছে ভাত শাক বনাবলৈ লৰাইছে এইটো একদম ধুনীয়াকৈ চুপাৰ চিটত বহি আছে এইটো ভাইটি বহি আছে আমাৰ ভাইটি মোৰ মানে হাতখন মানে সৰুতে কি হ'ল জানো বেজি দিওঁতে এনেকুৱা হৈ থাকিলে বেচেৰাটো মোৰ বেয়া লাগে ইয়ালে তাৰপিছত মানে মই ভাত শাক বনাই আছোঁ চামগে বোলক ভাত শাক বনাই আছোঁ মাংস আনিছিলে বৰমাই মাংস বনাই আছোঁ এয়া মাংস বনাই আছোঁ মানে মই মাংসখিনিলে পাহৰিয়ে গৈছিলোঁ দেৰিতে যদি ঠিকনা নাই ব্ৰইলাৰ মাংস আনিছিলে বৰমাই ব্ৰইলাৰ মাংসখিনি বনাই আছোঁ মাংস চাংস ভাত চাত খাই মেলি লওঁ তাৰপিছত ভিডিঅ' বনাম ভাত পানী বনাই মেলি হ'ব মানে এতিয়া ভাত খাবলৈ দিছোঁ সিহঁতক সঞ্জীৱকো খাবলৈ দিছোঁ এয়া ভাত খাবলৈ দিছোঁ এয়া ল'ৰা খালেই ভাত ভিতৰত আছে মানে এতিয়া খাওঁ জানো